নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'লৈ। আজি মাঘ বিহুৰ উৰুকা। আপোনালোক সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আপোনালোকে মাঘ বিহুৰ পিকনিক ক'ত মানিছে? আমি আমাৰ ঘৰৰ পাছফালে মানিছোঁ। আমাৰ ইয়াৰ পুখুৰীটো দেখিছে আৰু এইফালে আমাৰ ভেলাঘৰ আৰু এইফালে মেজিটো এবাৰ সৰু হ'ল, কাৰণ আজিকালি সময় নাথাকে যে ডাঙৰ মেজি বনাবলৈ। ল'ৰাবোৰৰ সকলোৰে কাম থাকে, সেইকাৰণে খৰি কম হ'ল, মেজিটো সৰু। বাকীখিনি আপোনালোকক পিছত মই সকলোখিনি ভিডিঅ' দেখাই আছোঁ। আপোনালোকে এতিয়া ভিডিঅ'টো চাই যাওক। তো গাইছ, এতিয়া আমাৰ মেজি বনোৱা ষ্টাৰ্ট হৈ গ'ল। যিহেতু অলপ দেৰি পিছত খানা বনাবলৈ হ'ব আৰু বজাৰ কৰিবলৈ কিছুমান গৈছে, আৰু এইফালে সকলোৱে নিজৰ নিজৰ কামত লাগিছে। আৰু এইফালে আমাৰ জিমু আৰু টিকুৱে পূৰা বহি আছে, ইহঁতৰো বিহু লাগিছে। আৰু ভেলাঘৰটো ভিতৰতো দেখাইছোঁ বোলক আপোনালোকক অকণমান। আৰু এইয়া আমাৰ ভিতৰটো কালি ৰাতি থাকিলোঁ পিছে দেই, খুব মজা লাগিলে। আজিও থকা হ'ব। আৰু এতিয়া আমাৰ ঘৰত মেঘালীয়ে পিঠা বনাই আছে। এয়া ঘিলা পিঠা, পিলপিলি। আৰু এতিয়া চলিছে আমাৰ চাফ চাফাই অভিযান, কাৰণ ভাত পানী ইয়াতে খাব লাগিব আৰু বিহু চিহু কৰিব লাগিব। সেইকাৰণে মানে এইডোখৰ চফা কৰি লোৱাটো আমাৰ দায়িত্ব। আৰু এতিয়া নিবলৈ আহিলোঁ আমি গামলা, কেৰাহী এইবিলাক, কাৰণ খানা বনাব লাগিব যে। আৰু এতিয়া ধুব পালা পৰিছে আমাৰ গড়ে পূৰা ধোৱাত ব্যস্ত। আৰু এইফালে পোৱালিক গাহৰিখিনি কাটিব দিছোঁ, কাৰণ গাহৰিখিনি ডাইৰেক্ট লৈ আহিলে। চব্জি কটাত সকলো ব্যস্ত। এইফালে আমাৰ এঙেঠা ফ্ৰাই কৰি দিয়া, এইফালে দোল, এইফালে আমাৰ পোৱালি, এইফালে ফিটকু, বিষ্ণু। এয়া আৰু আমাৰ ভেলাঘৰটো অকণমান দেখাই দিছোঁ। দেখিছে নাই? এতিয়া আমাৰ হাঁহ দুটা মৰিব। চবকে দেখা দিব। আমাৰ বনি আছে গাহৰি, এইফালে বনি আছে ব্ৰইলাৰ। মামাহঁত সবেই লাগি আছে। আৰু ইয়াতে মানে আমাৰ ভেলাঘৰটো দেখিছে আগতে। বিহু হ'ব, অলপ পিছত হ'ব, সকলোৱে দেখিব। আমাৰ মামাহঁতে চবেই লাগি আছে দেই। খানা বনি আছে আৰু পিকনিক আছে। এইখিনি আলুখিনিহে আছে আৰু ইয়াত দিবলৈ। মাছ থলিত হিলো ভোগালী বিহু মদটো খাই চাম দি দিবি নেকি? মদটো খাবই লাগিব। ভাল লাগিছে দেই খাই। থেংক ইউ, মজা লাগিছে নাই? মজা।
গাইজ এতিয়া আহিছোঁ আমি বেলেগ এটা মেজিলৈ আৰু আগৰ মেজিটো এনেই চাই যাওঁ বুলি আহিছোঁ। আৰু এনেকৈ আমি উৰে নিশা ধেমালি কৰি কৰি ৰাতিটো পাৰ কৰি ৰাতিপুৱা মেজিটো সকলোৱে মিলি জ্বলালোঁ। আৰু গাইজ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বিহু বুলি সকলো আমি সমান সমনীয়া বহুত ফূৰ্তি কৰিলোঁ আৰু কিবা ভুল দেখি পালে আপোনালোকে ক্ষমা কৰিব, কিন্তু বিহু বুলি আমি সকলোৱে লগতে এনেকৈ ফূৰ্তি কৰোঁ প্ৰতি বছৰে। কেনেকুৱা পালে ভিডিঅ'টো আজি জনাব। আজিলৈ বাই বাই, টাটা।